كل زهرة في رواب الفداء. نحمده ونصلي على رسوله الكريم أما بعد. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. تبارك الذي بيده الملك وهو على كل شيء قدير الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا. আসসালামু আলাইকুম প্ৰিয় বন্ধু বান্ধৱী তথা দাদা বাইদেউহঁত, আজি মই আপোনালোকৰ আগত এটা মেছেজ লৈ আলোচনা কৰিম, যি মেছেজ আল্লাহ তাবাৰক তাআলা কুৰআনুল কাৰীমৰ জৰিয়তে গোটেই বিশ্ববাসীলৈ আগতে জানি দিছিলে। তাৰে কিছু কথা আলোচনা কৰিম, আশা কৰোঁ সকলোৰে উপকাৰত আহিব। হে বন্ধু বান্ধৱীসকল, আমালোকৰ কি হ'ল যে আজি আমি আল্লাহক পাহৰি গ'লোঁ? অথচ যিজনে আমাক সৃষ্টি কৰিলে, আপোনাক সৃষ্টি কৰিলে, আসমান জমিন পৃথিৱীৰ সকলো বস্তুকে সৃষ্টি কৰিলে, সেই সৃষ্টিকৰ্তা আল্লাহ তাআলাকো আজি আমি পাহৰি গ'লোঁ। হে বন্ধু বান্ধৱীসকল, আমালোকৰ কি হ'ল যে আমি আখিৰাতৰ কথা ভুলি গ'লোঁ, যে আখিৰাতৰ জিন্দগী হৈছে আচল জিন্দগী, দুনিয়াৰ জিন্দগীটো ক্ষণস্থায়ী, এদিন শেষ হ'বই। হে বন্ধু বান্ধৱীসকল, আমালোকৰ কি হ'ল যে আজি আমি জাহান্নামৰ কথা পাহৰি গ'লোঁ, যে জাহান্নামৰ শাস্তি ভোগ কৰাৰ ক্ষমতা কাৰো নাই। কিয়ামতৰ দিনা যেতিয়া হাসৰবাসীৰ সন্মুখত জাহান্নামক উপস্থিত কৰা হ'ব, তেতিয়া প্ৰতিজন মানুহেই আমি দুনিয়াৰ জিন্দগীৰ কথা মনত পৰিব আৰু আফচোচ কৰি ক'ম, হাই আফচোচ, যদি আজিৰ এই দিনটোৰ কাৰণে আগতে আমল কিছু পঠাই দিলোহেঁতেন। সেইদিনা আৰু আফচোচ কৰি কোনো লাভ নাই। হে বন্ধুসকল, আমালোকৰ কি হ'ল যে আমি মৃত্যুৰ কথা পাহৰি গ'লোঁ, যি মৃত্যুই প্ৰতিটো মুহূৰ্ততে আমাক খেদি ফুৰিছে। আমাৰ চাৰিওফালৰ কিমান মানুহ এই মৃত্যুৰ স্বাদ ভোগ কৰি দুনিয়াৰ পৰা বিদায় ল'লে, কিমান মানুহকে, কিমান বন্ধু বান্ধৱী আমি নিজ হাতেৰে মাটি দি থৈ আহিলোঁ, তথাপিও মৃত্যুৰ কথা স্মৰণ নহ'ল। সেই বন্ধু বান্ধৱীসকল, আমালোকৰ কিয় এনেকুৱা অৱস্থা হ'ল? এই সকলোৰে অন্তৰালত হৈছে দুনিয়াৰ প্ৰাচুৰ্যৰ প্ৰতিযোগিতা। প্ৰাচুৰ্যৰ প্ৰতিযোগিতাই আমালোকক গাফিল কৰি ৰাখিছে আল্লাহৰ পৰা, আখিৰাতৰ পৰা, জান্নাত জাহান্নাম এই সকলোৰে পৰা। কাৰণ আল্লাহ তাবাৰক তাআলাই সূৰা তাকাসুৰত সুন্দৰভাৱে সতৰ্কীকৰণ কৰিছে, আলহাকুম তাকাসুৰ, দুনিয়াৰ প্ৰাচুৰ্যৰ প্ৰতিযোগিতাই তোমালোকক গাফিল কৰি ৰাখিছে। হাত্তা জুৰতুমুল মাকাবিৰ, যেতিয়ালৈকে তোমালোক কবৰত উপনীত নোহোৱা। তো প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ এই গাফিলত, অমনোযোগিতা, দুনিয়াৰ কম্পিটিশ্যন এইটো থাকিবই, কবৰ পৰ্যন্ত যাব যদি আমি ইয়াত সতৰ্ক নহওঁ। আল্লাহ তাবাৰক তাআলা তাৰ পিছতে জনাই দিছে, কাল্লা ছাউফা তা'লামুন, কেতিয়াও নহয় অতি সোনকালে তোমালোকে জানিব পাৰিবা। সুম্মা কাল্লা ছাউফা তা'লামুন, আকৌ কৈছোঁ, কেতিয়াও নহয় অতি সোনকালে তোমালোকে জানিব পাৰিবা। কাল্লা লাউ তা'লামুনা ইলমাল ইয়াকিন, কেতিয়াও নহয় যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন। আজি আমি নিশ্চিতভাৱে নজনাৰ কাৰণেই এই দুৰৱস্থা হৈছে। তো বন্ধু বান্ধৱীসকল, তাৰপিছত আল্লাহ আৰু কৈছে, লা তাৰাউন্নাল জাহিম, নিশ্চয় তোমালোকে জাহান্নাম দেখিবা। এই জাহান্নামৰ শাস্তি কোনেও সহ্য কৰিব নোৱাৰে। জাহান্নামত কোনো জীয়াই থাকিব নোৱাৰে, মৃত্যুবৰণো কৰিব নোৱাৰিব। তো প্ৰিয় বন্ধু বান্ধৱীসকল, আমি যাতে দুনিয়া জিন্দগীটো সফল হ'ব পাৰোঁ, আখিৰাতৰ জিন্দগীত যাতে সফল হ'ব পাৰোঁ, তাৰ বাবে একমাত্ৰ উপায় হৈছে আল কুৰআনুল কাৰীমৰ লগত সম্পৰ্ক গঢ়িব লাগিব। কুৰআনৰ লগত সম্পৰ্ক গঢ়াৰ অৰ্থ হৈছে কুৰআনৰ হক আদায় কৰিব লাগিব, কুৰআন পঢ়িব লাগিব, যিয়ে পঢ়িব নোৱাৰোঁ কুৰআন শিকিব লাগিব। 2 নম্বৰৰ কাম হৈছে কুৰআনৰ অৰ্থ বুজিব লাগিব। অৰ্থ যদি আমি বুজিব নোৱাৰোঁ, যিয়ে পঢ়িব নাজানো, কমচে কম অনলাইন হওক, অফলাইনে হওক, কুৰআনৰ অৰ্থ কিতাপ কিনিয়েই হওক, কুৰআনৰ অৰ্থ পঢ়িব লাগিব। অৰ্থ পঢ়ি বুজিবৰ চেষ্টা কৰিব লাগিব যে আল্লাহ আমাক কি, ইয়াৰ দ্বাৰাই কি পৰামৰ্শ দিছে, কি উপদেশ দিছে, সেইমতে চলিবলৈ চেষ্টা কৰিব লাগিব।
আজিকালি ইমান সুবিধা হৈছে যে মোবাইলতে আমি PDF ফাইল হওক বা প্লে ষ্ট'ৰৰ পৰা এছামিজ কোৰান ডাউনলোড কৰিয়েই হওক আমি পঢ়িব পাৰোঁ। তাৰ পৰা আমি কোৰান পঢ়ি পঢ়ি নিজৰ জিন্দগীটোক দুনিয়া আৰু আখিৰাতৰ কাৰণে সজাই ল'ব পাৰোঁ ইচ্ছা থাকিলে। অথচ আমি কিমান সময় ফেচবুকত কটাইছোঁ, কিমান সময় হোৱাটছআপ, পাবজি, ফ্ৰী ফায়াৰ, নিউজ, অথচ এইবিলাক এটাও আমাৰ লগত নাযাব। তো আশা কৰিছোঁ সকলোৱে আমি কোৰানৰ লগত সম্পৰ্ক কৰিম। আজিৰ কাৰণে ইমানেই। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।